গৃহমন্ত্ৰী ডাঙৰীয়াক লগ কৰিছোঁ আৰু যোৱা 27 জানুৱাৰীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ যি তাগিদাত যিটো আমাৰ BTR একৰ্ড হৈ গ'ল, সেই BTR একৰ্ডে আমাৰ অঞ্চলত শান্তি সম্প্ৰীতি আনিলে আৰু এতিয়া যিটো আমি এটা নিৰ্বাচন ইতিমধ্যে পালোঁ, এই নিৰ্বাচনে প্ৰথম নিৰ্বাচন য'ত নেকি কোনো মানুহৰ জীৱন দিব লগা হোৱা নাই বা জীৱন যাব লগা হোৱা নাই, তেনেকুৱা ব্লাডশ্বেড হোৱা নাই। তো এইটোৱে প্ৰথম নিৰ্বাচন। কিছুমান হিংসাত্মক ঘটনা হৈছে অলপ চলপ, কিন্তু ডাঙৰ ঘটনা একো হোৱা নাই। আৰু ইয়াৰ মূল কাৰণটো হৈছে যে 27 জানুৱাৰীত যিটো শান্তি চুক্তি হৈ গ'ল, ইয়াৰ কাৰণে আজি আমাৰ অঞ্চলত শান্তি স্থাপন হৈ গ'ল। তো আমি বিচাৰিছোঁ কি এই শান্তি যিটো বাতাবৰণ আহিছে এইটো চিৰস্থায়ী হওক। আমাৰ অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠী এটা নিৰাপত্তা পাবলৈ সক্ষম হওক, সকলো মানে শান্তি সম্প্ৰীতিৰে যাতে জীৱন যাপন কৰিব পাৰে। ইয়াৰ কাৰণে আমি আজি গৃহমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰি আমাৰ BTR যিটো একৰ্ড আছে সেইটো ইমপ্লিমেণ্ট কৰিবৰ কাৰণে আমি আহ্বান কৰিছোঁ। আৰু ইয়াৰ লগতে BTR একৰ্ডৰ যিখিনি দফা আছে এই দফাবিলাক আখৰে আখৰে ৰূপায়ণ কৰিবলৈ আমি তেখেতক আহ্বান কৰিছোঁ আৰু তেখেতে আমাক কথা দিছে কি কম সময়ৰ ভিতৰতে পুনৰ দিল্লীত আলোচনা হ'ব আৰু আলোচনা হৈ পেলাই আমাৰ BTR একৰ্ডটো যিটো ইমপ্লিমেণ্টেশ্যন সেইটো ক্ষিপ্ৰতাৰে হ'ব। আৰু ইয়াৰ লগতে আজি আমি এটা আহ্বান কৰিছোঁ গৃহমন্ত্ৰী ডাঙৰীয়াক কি আমাৰ ৰঞ্জন দৈমাৰী ডাঙৰীয়া এতিয়াও জেলত আছে আৰু তেখেতৰ লগতে কিছুমান সতীৰ্থ জেলত আছে। ৰঞ্জন দৈমাৰী ডাঙৰীয়াও আমাৰ শান্তি চুক্তিৰ এজন স্বাক্ষৰকাৰী, সেইকাৰণে ৰঞ্জন দৈমাৰী ডাঙৰীয়াকো মুকলি কৰাৰ যিটো পদক্ষেপ সেইটো গভৰ্ণমেণ্টে ল'ব লাগে বুলি আমি তেখেতক দাবী জনাইছোঁ। আৰু সেই গোটেই কথাত তেখেতে এটা পজিটিভ এটা আমাক যিটো এটা সঁহাৰি দিছে আৰু আমি আশা কৰিছোঁ আমাৰ অঞ্চলৰ সমস্যাবিলাক স্থায়ী সমাধান হ'ব আৰু আমি সকলো শান্তি সম্প্ৰীতি আৰু উন্নয়নেৰে আমি সবে আগবাঢ়ি যাব পাৰিম। 27 জানুৱাৰীৰ যিটো আমাৰ চেলিব্ৰেশ্যন হ'ব 1 ইয়াৰ যিটো হ'ব BTR একৰ্ডৰ, তাত তেখেতক আমি মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনাইছোঁ। গৃহমন্ত্ৰী ডাঙৰীয়া আজি ইয়াত উপস্থিত হৈ নিখিল বড়ো ছাত্ৰ সন্থাৰ যিখিনি কথা BTR যি শান্তি চুক্তিৰ যিখিনি দফা, সেই দফা ৰূপায়ণৰ ক্ষেত্ৰত আমি তেখেতৰ পৰা যিখিনি আশীৰ্বাদ আমি বিচাৰিছোঁ, তেওঁ ভালকৈ আমাৰ কথা শুনিছে। আমি কিছুমান তেওঁক যিখিনি পইণ্ট আমি ৰাখিছোঁ, BTR চুক্তি হোৱাৰ পিছত আজিলৈকে এই নিৰ্বাচন হৈ যোৱালৈকে কেন্দ্ৰীয় গৃহমন্ত্ৰী হিচাপে তেওঁৰ যিখিনি মানে বড়ো জনগোষ্ঠীৰ বা BTRত বসবাস কৰা জাতি জনগোষ্ঠীৰ ওপৰত যিখিনি আশীৰ্বাদ, আজি আমি শান্তি পৰিৱেশ আমি ইয়াত পাবলৈ সক্ষম হৈছোঁ বা আজি আমি ভাল এটা প্ৰশাসন বা শাসন আমি ভাল চৰকাৰ আমি পাবলৈ গৈ আছোঁ। কাৰণ BTR শান্তি চুক্তিৰ যোগেদি ইয়াত শান্তি প্ৰতিষ্ঠা হৈ গ'ল, শান্তি অধিষ্ঠিত হৈ গ'ল আৰু আগন্তুক দিনত উন্নয়নৰ কাৰণে সম অধিকাৰ সম উন্নয়ন সকলো জাতি জনগোষ্ঠীৰ যিখিনি তেওঁলোকৰ মানে অধিকাৰৰ কথাক লৈ আমি কাম কৰি যাব বিচাৰিছোঁ। তো ইয়াত আমি কিছুমান কথা আমি ৰাখিছোঁ যে BTR চুক্তিৰ যোগেদি কাৰ্বি আংলঙৰ বড়োসকলৰ যি ST হিলৰ যি মৰ্যাদা, সেই মৰ্যাদাটো আমি ইয়াত উল্লেখ কৰিছোঁ। 2 নম্বৰত দ্বিতীয় কথাটো আমি যে বড়ো ইউথ যোনটো আৰ্মি পাৰামিলিটাৰী আৰু পুলিচৰ ৰিক্ৰুইটমেণ্ট আজি চেণ্ট্ৰেল জেলত তেওঁ আছে, তাৰ লগতে বহুখিনি NDB নেতা কেডাৰবিলাক আজি ইয়াত জেলত সোমাই আছে। তো এই ক্ষেত্ৰতো আমি গৃহমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে আগন্তুক দিনত যিহেতু ইয়াতে শান্তি প্ৰতিষ্ঠা হ'ল, সকলো নেতাবিলাক এতিয়া বাহিৰত আছে, কিছু সংখ্যক নেতাবিলাক ভিতৰত আছে, তেওঁলোকক আজি ইয়াৰ পৰা উলিয়াই দিয়া লাগে। আৰু যিখিনি আমি কেন্দ্ৰীয় অনুষ্ঠান প্ৰতিষ্ঠান আমি পালোঁ, ইউনিভাৰ্চিটি পালোঁ, মেডিকেল ইনষ্টিটিউট আমি পালোঁ, সেই গোটেইবিলাক ইনষ্টিটিউটবিলাক যাতে ইয়াতে স্থাপন কৰা হয়। আৰু আগন্তুক দিনত আমাৰ 27 জানুৱাৰী 2021 BTRৰ বৰ্ষপূৰ্তি হ'বলৈ গৈ আছে শান্তি চুক্তিৰ। এই বৰ্ষপূৰ্তি অনুষ্ঠানত তেওঁ যাতে আমাৰ এই অংশগ্ৰহণ কৰে তাৰ কাৰণেও আমি তেওঁক আবেদন কৰিছোঁ বা তেওঁক আমি নিমন্ত্ৰণ জনাইছোঁ। আৰু তেওঁৰ এভেইলেবিলিটিৰ ওপৰত ভৱিষ্যতত এই কথা নিৰ্ভৰ কৰিব।